বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোক ভালে কুশলে আছে আৰু ময়ো ভালে আছোঁ ভাবিলোঁ বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই তো আজি ঘৰতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু আজিৰ দিনটোত মই কি কৰোঁ আপোনালোকক দেখাই যাম এখেত আৰু বাবু এতিয়া নাই যিহেতু বৰ বিশেষ মোৰ কাম নাথাকে মোবাইল আৰু টিভি চাই পেলাই টাইম পাছ কৰি দিওঁ তাৰ বাবে ভাবিলোঁ গুড়া আছে খুন্দা তেল পিঠা বনাওঁ আৰু আপোনালোককো দেখাই যাম ব'লক এতিয়া পিঠা বনাওঁ এয়া মই তেল পিঠা বনাব লৈছোঁ আৰু তেল পিঠা বনোৱাৰ বাবে মই লৈছোঁ ভাত খোৱা চাউলৰে পিঠাগুড়ি আৰু ইয়াতে আটা বেকিং পাউডাৰ এচুকুট আৰু গুৰ মিঠাই গলাই মিক্স কৰি লৈছোঁ আৰু মই এই পিঠাখিনি একেবাৰে বনাই লওঁ মানে গুলি পেলাই থৈ নিদিওঁ গুলিলোঁ আৰু একেবাৰে পিঠাখিনি বনাই ল'লোঁ আৰু খাবলৈ খুব ভাল হয় আৰু গৰম গৰম আপোনালোকে বনাই খাব পাৰে যেতিয়া ইচ্ছা যায় গুড়া খুন্দা থাকিলে হ'ল আৰু এয়া মই বনাই থৈছোঁ ইভিনিং চাহৰ নাস্তাৰ কাৰণে হওক বা কোনোবা আহিলেও দিব পাৰে খুব ভাল লাগে খাই পেলাই আৰু এইদৰে লগালগ বনাই খোৱাৰ মজাই বেলেগ চাওকচোন কি ধুনীয়াকৈ পিঠাখিনি উঠিছে আৰু কিন্তু এটা কথা বেকিং পাউডাৰ যদি বেছি হয় এই পিঠাটো নুঠে আৰু পিঠাটো ফাটি ফাটি যায় তাৰ বাবে আপোনালোকে এইখিনি ধ্যান দিব যে বেকিং পাউডাৰ এচিকুট দিব বেছি নিদিব এয়া মই পিঠা এখন এখনকৈ বনাই শেষ কৰিম এতিয়া আৰু মই যিখিনি বনাইছোঁ গোটেই পিঠাকেইখনে ধুনীয়াকৈ তেলত উপঙি উঠিছে ফুলি উঠিছে খাবলৈ মজা পিঠা বনোৱা হ'ল আৰু এতিয়া যাম দিনৰ ভাতৰ যোগাৰ কৰিব আৰু যিহে গৰম পৰিছে একো বনাবৰে ইচ্ছা যোৱা নাই তথাপি ভাবিছোঁ আজি এটা মানে আমাৰ অসমীয়া থলুৱা ৰেচিপি বনাম আৰু আপোনালোকক দেখাম মই কচু কাটি লৈছোঁ আৰু ইয়াতে অকণমান মছলা বটিছোঁ কেৰাহী বহাই দিছোঁ এতিয়া মই বনাই যাম এয়া ৰেডি কচুৰে বুট ভাজি আৰু এইদৰে বনালে খুব টেষ্টি হয় শুকান মাছ হওক বা বুট দি পেলাই যদি কচু বনোৱা হয় নহয় খুব ভাল লাগে মই ভাল পাওঁ আৰু আপোনালোকে ভাল পায়নে যদি ভাল পায় এবাৰ কমেণ্টত জনাই দিবচোন এতিয়া খাই বৈ আজৰি হ'লোঁ আৰু দেউতাও স্কুলৰ পৰা আহি পাইছে আৰু তাৰ লগত অকণমান ৰেষ্ট ল'ম আৰু আপোনালোকক ইভিনিং লগ পাম গুড ইভিনিং বন্ধু বান্ধৱীসকল কি কৰিছে আৰু ময়ো ৰেষ্ট কৰিলোঁ আৰু এতিয়া যিহেতু গধূলি হ'বৰে হ'ল তো এওঁ কিবা অলপ খাই বোলে তো মই বনাওঁ আৰু আপোনালোকক দেখাম কি বনাম বলক কিটচেনলৈ আৰু এতিয়া মই বনাম চাগুৰ পায়স আৰু আপোনালোকক দেখাম কেনেদৰে বনাম চাগুৰ ক্ষীৰ বনাবৰ বাবে মই লৈছোঁ এয়া মিডিয়াম চাইজৰ চাকু আৰু ভালদৰে ধুই পেলাই মই আধা ঘণ্টা ভিজাই থৈছিলোঁ আৰু এতিয়া এইখিনি বনাম আৰু এতিয়া মই ননষ্টিকি পেন এখন পাতি দিছোঁ আৰু ইয়াতে দি দিছোঁ এচামুচ ঘি আৰু এতিয়া দি দিছোঁ চাগুখিনি আৰু এইদৰে বনালে চাগুখিনি লাগি নধৰে আৰু খুব ধুনীয়া হয় মই 1 মিনিটৰ বাবে ঘিত লৰাই লৈছোঁ আৰু এতিয়া দি দিম ইয়াতে গাখীৰ আৰু এইদৰে বনালে মানে কি বস্তুটো লাগি নধৰে এইটোৱে এটা মেইন মানে আৰু মেইন বহুতৰে প্ৰব্লেম থাকে যে চাগুদানাৰ পায়স বনালে চাগুখিনি লাগি ধৰে কিন্তু এয়া চাওক ইয়াতে অকণো লাগি ধৰা নাই আপোনালোকে যদি এইটো ট্ৰিক ফ'ল' কৰে দেন আপোনালোকৰো ভাল হ'ব আৰু খাবলৈ খুব টেষ্টি হ'ব এয়া চাওক চাউলখিনি কি ধুনীয়াকৈ ওপৰত উঠিছে আৰু ট্ৰেন্সলেট হ'ব লৈছে আৰু অকণো লাগি ধৰা নাই বা
টেপটেপীয়া টাইপৰ হোৱা নাই। আৰু এইদৰে উতলি থাকোঁতেই মই দি দিম কেশৰ অলপ। আৰু এইটো অপশ্যনেল হয়, আপোনালোকে থাকিলে দিব, নাথাকিলে নাই। এইটো কালাৰটো ধুনীয়া হয়, তাৰ বাবে দিয়া হয়। আৰু এতিয়া দি দিম বাদাম। ইয়াতে ধুনীয়াকৈ চাওকচোন, ধুনীয়াকৈ কণী উঠিছে সাবুদানাবোৰ। আপোনালোকে এবাৰ বনাই চাবচোন, কিমান যে ভাল লাগে। আৰু এতিয়া অলপ দি দিম ইলাচি। সাবুদানাৰ পায়স। আৰু আজিৰ মোৰ ব্লগটো আপোনালোকে কেনেকুৱা পালে জনাব। আৰু যদি ভাল পায় দেন লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।